বন বিভাগৰ সৌজন্যত ডিফুৰ মাটিপুঙত নিৰ্ময়মান আৰ্বৰেটম কাম ক্ৰাফ্ট চেণ্টাৰ পৰিদৰ্শন মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙৰ হাটগাঁৱত নৰ্থ ইষ্ট ইনষ্টিটিউট অফ টেকনিকেল এডুকেশ্যন স্থাপন পাটৰ কমপ্লেক্স হাটগাঁৱৰ এই প্ৰতিষ্ঠানটোত ছাত্ৰ ছাত্ৰীয়ে পাব কম্পিউটাৰৰ ভিন্ন শিক্ষা ফুলনিত স্থানীয় লোকৰ দ্বাৰা উদ্ধাৰ দুমুখীয়া সাপ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই সঞ্জয়তা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলে ডিফুৰ মাটিপুঙত নিৰ্ময়মান আৰ্বৰেটম কাম ক্ৰাফ্ট চেণ্টাৰ পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ খতিয়ান ললে কাৰ্বি সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ডিফুৰ মাটিপুঙত নিৰ্ময়মান আৰ্বৰেটম কাম ক্ৰাফ্ট চেণ্টাৰ পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ খতিয়ান ললে কাৰ্বি সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ এই পৰিদৰ্শন কাৰ্যত লগ দিয়ে পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহি আৰু কাৰ্যবাহী সদস্য ৰাজু টিছৈ আৰ্বৰেটম অৰ্থাৎ এই উদ্ভিদ উদ্যানত নিৰ্মাণ আন্তঃগাঁথনিৰ ভিতৰত আছে ফাউণ্ডেশ্যন পাৰ্ক পেভাৰ্ছ ব্লক পথ নৰ্দমা মুকলি মঞ্চ কুটিৰ আদি আৰু সকলো কাৰ্য পৰিদৰ্শনত জিলা বন বিভাগৰ পৰা নেতৃত্ব দিয়ে বন বিষয়া জয়সিং বে উদ্যান নিৰ্মাণ হৈ উঠিলে অধিক আকৰ্ষণীয় হৈ পৰাৰ আশা কৰা হৈছে বিভাগীয় পশ্চিম কাৰ্বি আংলঙৰ হাটগাঁৱত আজিৰে পৰা মুকলি নৰ্থ ইষ্ট ইনষ্টিটিউট অফ টেকনিকেল এডুকেশ্যন পাটৰ কমপ্লেক্স স্বত্বাধিকাৰীৰ সৌজন্যত স্থাপিত এই শিক্ষা প্ৰতিষ্ঠানটিত ছাত্ৰ ছাত্ৰীসকলে পাব কম্পিউটাৰ বিষয়ক বিভিন্ন কোৰ্চ তথা পাঠ্যক্ৰম এই কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানটিৰ আজি মুকলি অনুষ্ঠানত প্ৰতিষ্ঠানটিৰ সঞ্চালক ৰঞ্জিত টিমুঙে পৌৰোহিত্য কৰা সভাত LDRB শাখা মেনেজাৰ বিশ্বজিৎ ৰায় ৰবীন ইংহি লিটাৰেশ্যন চাংমা ধনিচন ক্ৰামছা মহৰী ডেৰা প্ৰমুখ্যে ব্যক্তিসকল উপস্থিত থাকে স্থানীয় তথা আৰ্থিকভাৱে বেছি স্বচ্ছল নোহোৱা ছাত্ৰ ছাত্ৰীসকলে বাহিৰলৈ গৈ কম্পিউটাৰ শিক্ষা ল'ব নোৱাৰে গতিকে এনে ছাত্ৰ ছাত্ৰীসকলে এই প্ৰতিষ্ঠানত কম্পিউটাৰ শিক্ষা গ্ৰহণৰ পূৰ্ণ সুযোগ লাভ কৰিব So one of the renowned professional institute in Karbi Anglong is the name NEIT. The name NEIT is established on 4 September 2008 with a mission to update for community for of reasons. The primary objective of the NEIT is to make every person computer education and other technical professional who is educated and unemployed for the rural area, giving them computer knowledge and self-dependence. So, making your dreams come true and the student satisfaction is our. শিক্ষা প্ৰতিষ্ঠানটোত কম্পিউটাৰৰ মৌলিক শিক্ষাৰ ডিপ্ল'মা কম্পিউটাৰ ডিপ্ল'মা প্ৰফেচনেল একাউণ্টিং ডিপ্ল'মা কম্পিউটাৰ শিক্ষক প্ৰশিক্ষণ পাঠ্যক্ৰম প্ৰগ্ৰামিং এপ্লিকেশ্যন কোৰ্চ আদি শিক্ষা ল'ব পাৰিব প্ৰকৃতি আশ্চৰ্য ফুলনিত স্থানীয় লোকৰ দ্বাৰা উদ্ধাৰ দুমুখীয়া সাপ পোৱালি সাপ যদিও দুমুখীয়া হোৱা হেতুকে সাপডালক চাবলৈ লোকে লোকাৰণ্য হৈছে ফুলনিৰ লাংটুক টেৰাঙৰ ঘৰৰ চোতালত প্ৰকৃতি আশ্চৰ্য ফুলনিত স্থানীয় লোকৰ দ্বাৰা উদ্ধাৰ দুমুখীয়া সাপ পোৱালি সাপ যদিও দুমুখীয়া হোৱা হেতুকে সাপডালক চাবলৈ লোকে লোকাৰণ্য হৈছে ফুলনিৰ লাংটুক টেৰাঙৰ ঘৰৰ চোতালত জানিব পৰা মতে লাংটুক টেৰাঙৰ পুখুৰীত কিহবাই চিঞৰি থকা শুনি চাবলৈ গৈ উদ্ধাৰ কৰে এই দুমুখীয়া সাপডালক ধুৰা সাপ প্ৰজাতি এনে দুমুখীয়া সাধাৰণতে পাবলৈ দুৰ্লভ সেয়েহে এই সাপডালক চাবলৈ এই গৃহস্থৰ ঘৰলৈ মানুহৰ লানি বৈ আছে অৰুণ লেখথেৰ ৰিপৰ্ট কাট নিউজ তিনিটা দশক প্ৰায় পূৰ্ণ কৰিলে জাইপঙৰ প্ৰাথমিক স্বাস্থ্য কৰ্মী তথা চিকিৎসক বৃহত্তৰ জাইপঙবাসী ৰাইজে সপ্তাহত মাত্ৰ বুধবাৰেহে স্বাস্থ্য কেন্দ্ৰটোত আহি ৰোগ তথা সম্বন্ধীয় স্বাস্থ্য পৰীক্ষা কৰেহি বেমাৰ আজাৰত পৰিলেও বুধবাৰ দিনটো নহালৈকে অপেক্ষা কৰিব লাগে কাৰণ চিকিৎসক নাৰ্ছ তথা ফাৰ্মাচী সিদিনাহে আহে হয় জাইপঙবাসী ৰাইজে সপ্তাহত এবাৰে মাথো চিকিৎসালয়ত আহি স্বাস্থ্য পৰীক্ষা কৰিব পাৰে বাকি সময়ত বেমাৰ আজাৰ হলেও উপায় নাই বিগত 1986-87 বৰ্ষত কাৰ্বি পৰিষদ নিৰ্বাচনত SDC ঐতিহাসিক বিজয় আগমুহূৰ্তত কংগ্ৰেছ চৰকাৰৰ প্ৰায় শেষ কাৰ্যকালত নিৰ্মাণ কৰা হয় এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটি
পৰিষদত কংগ্ৰেছৰ শাসন গ'ল SDC দলৰ চৰকাৰ আহিল পুনৰ কংগ্ৰেছ চৰকাৰ আহিল কংগ্ৰেছ দলে 15টা বছৰ শাসন কৰিলে কংগ্ৰেছক হৰুৱাই পৰিৱৰ্তনৰ ধ্বজা লৈ আহিল পৰিৱৰ্তনকামী বিজেপি চৰকাৰে এই তিনিটা দশক ইমান দীৰ্ঘ সময়টো কিন্তু জাইপংবাসী ভাগ্যৰ হাল সলনি নহল অলপ কেন্দ্ৰটোত নাই চিকিৎসা কৰ্মী নাই চিকিৎসক তথা নাৰ্ছকে ধৰি ফাৰ্মাচিষ্ট প্ৰথম অৱস্থা বিজেপি নেতৃত্বাধীন জিলা পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে নিজৰ বিভাগটো পৰিদৰ্শন কৰিবলৈ আহি জাইপংবাসীৰ আগত চিকিৎসক নাৰ্ছ ফাৰ্মাচিষ্ট আদি চৰকাৰী কৰ্মচাৰীসকলৰ কোৱাৰ্টাৰত থাকিবলৈ চৰকাৰীভাৱে নিৰ্দেশ দিয়াৰ কথা আছিল কিন্তু ৰংপিয়ে আজিলৈকে প্ৰতিশ্ৰুতি ৰখা নাই বুলি আমাৰ কাট নিউজৰ সাংবাদিক মংগল ইংহিৰ আগত দুখেৰে ব্যক্ত কৰে Pong pen ini ngaci thenai hospital lo nili halasohut la bangso hospital abang nili mihang thak thelang la bangso hospital establish abang ke wifi system akesara tum nang than ke samsing han se akai hut mate 1986 87 malam si establish kusi nili arjudun la pen nili tum ladak ke pa phihup langhin constituency lang nili tum ladak karbi akhe majority ka mu chara dim lo ladak nili tum langhinan ka che ponji phan tong se kot pen kisuk yun ye tuman ke ponji phan nili tum kasi sakhe tando athe towar pen chenglok gari motor stami kadure do kok lo lasi ahok ladak nili tum jaipong along bozar ke Tuesday arni si puri lo lasi la Tuesday ani bangke doktor tum cewang ahok alam wifi stami aparoteng pen padar chat bote nili tum stami kisu kache lang jia phanwang stami chetong te lapen ladak acho komara tum hut pen hut war sai mission hut wangke wang bom nili tum dowai daru stami chohang ponlo wifi stami Tuesday ani bana ka prek ke kache tong sungkrung mentune pini ladak awareness program ben chenglok ka prek program do bote lason ahusi chewang chot lapen akaprek ani abang ke la mupen Tuesday ani si ke ba nurse na bang verbe lopom nurse atu ma bang la Wednesday ani wang la ko mane la soarlo atum pregnant do konani la haya report nang ke ana phan lapen alogot asa tum stami nang lidun dun Wednesday lapen Thursday ani wang patumi stami ba la nurse tum phan ke do athai ma quarter son ke thik pe ma government pe quarter stami pangram su asong si mandar lo nasi nilitum Jaipong arara tum ninga che thei lapen sarkar tum phan stami chuning ri lo noni prang la kwata ke kim tang ke duan stami puthot repairing ke wan thujia phan sin nili tum chonghong tong prang lo lapen kithir the ba doctor la dak nang ji busi nili tum ka ke ta ining ji medical em ke bang ani chichakang prabjin pen ladak la boundary wall pen chenglok kwata anta selamji lapen doktor setami kithir theba doktor ladak nang toy pu pusi chakang lo laperan par setami department ka leader setami la jaipong tu pusilabor fuluni na pen ke tawar missioner tawar nili nang selam piji pusalang li sar rongpe sang nang si chakang সময় হৈছে সমু বাণিজ্যিক বিৰতিৰ Turkimi outlet opposite LDRB Difu Karbi Anglong, Assam. 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Jubu Sports Restaurant, HRSJ Complex, 2nd floor, Dharamnala Road, Difu, Karbi Anglong. The first and ever sports lounge in town. Tune you up with live music, Dare to Inject, Jam Pad,
and pool game, where you can play with friends or play with legends, along with seafood items like octopus, lobster, prawns, squid, tuna fish, and many more are available only at Jubu Sports Restaurant. For reservation, contact 9957381813 or 8638462619 or 8812998125. কাঞ্চ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে কাৰ্বি আংলং জিলা উন্নয়নৰ দিশত বিভিন্ন উগ্ৰপন্থী সংগঠনকে ধৰি নতুনকৈ মূৰ দাঙি উঠা একাংশ সামাজিক সংগঠনসমূহে ঠিকাদাৰ আদিৰ পৰা পুঁজি সংগ্ৰহৰ কাৰ্যৰ বাবে জিলা উন্নয়নত মন্থৰ গতি হোৱাৰ লগতে গুণাগুণ ভাল নোহোৱা বুলি স্থানীয় কাকতত 7 মেত প্ৰকাশিত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ মন্তব্যৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডিফুৰ কেইটিমান সামাজিক সংগঠনে কাৰ্বি আংলং জিলা উন্নয়নৰ দিশত বিভিন্ন উগ্ৰপন্থী সংগঠনকে ধৰি নতুনকৈ মূৰ দাঙি উঠা একাংশ সামাজিক সংগঠনসমূহে ঠিকাদাৰ আদিৰ পৰা পুঁজি সংগ্ৰহৰ কাৰ্যৰ বাবে জিলা উন্নয়নত মন্থৰ গতিত হোৱা লগতে গুণাগুণ ভাল নোহোৱা বুলি স্থানীয় কাকতত 7 মেত প্ৰকাশিত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ মন্তব্যৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডিফু কেইটিমান সামাজিক সংগঠনে সামাজিক সংগঠন কেইটি নেতৃত্বসকলে কয় যে জিলাখনত দুৰ্বল উন্নয়নৰ আন্তঃগাঁথনিৰ বাবে মুখ্য কাৰ্যবাহী গৰাকীয়ে প্ৰথমে পৰিষদীয় অধীনস্থ বিভাগসমূহক শুধৰণি কৰিব লাগে বুলি মন্তব্য কৰাৰ লগতে মুখ্য কাৰ্যবাহী গৰাকীয়ে এনে অৰ্থহীন মন্তব্যত আগবঢ়াই স্থানীয় সামাজিক সংগঠনৰ আবেগক আঘাত নিদিবলৈ সকীয়াই দিয়ে KFA, KYO, KHDPO, ULDO আৰু AIKSU নেতৃত্বই বকলিয়া ঘাটত আজি ভয়াবহ পথ দুৰ্ঘটনা এল্টো আৰু মাৰুতি কাৰৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা NL07 C7790 আৰু AD0192727 নম্বৰৰ বাহন দুখনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত ফকৰুদ্দিন আলী আৰু কৈছৰ আহমেদ নামৰ ব্যক্তি দুজন গুৰুতৰভাৱে আহত হয় মুমূৰ্ষ অৱস্থাত ব্যক্তি দুজনক চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে বকলিয়া ঘাটত আজি ভয়াবহ পথ দুৰ্ঘটনা এল্টো আৰু মাৰুতি কাৰৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা NL07C7790 আৰু AD01N2727 নম্বৰৰ বাহন দুখনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত ফকৰুদ্দিন আলী আৰু কৈছৰ আহমেদ নামৰ ব্যক্তি দুজন গুৰুতৰভাৱে আহত হয় মুমূৰ্ষ অৱস্থাত ব্যক্তি দুজনক চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে হাৰাঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট কাট নিউজ লংকাৰ কাকিত চিকিৎসাৰ অভাৱত ৰোগীৰ মৃত্যুত কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি মৃত ৰোগীৰ উত্তেজিত আত্মীয় চিকিৎসকৰ কোৱাৰ্টাৰ আক্ৰমণৰ প্ৰচেষ্টা আৰক্ষীৰ হস্তক্ষেপত অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণ হুজাই জিলাৰ কাকি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এই ঘটনা স্বাস্থ্য কেন্দ্ৰটোত সোমবাৰে এগৰাকী ৰোগী বিনা চিকিৎসাৰে মৃত্যুক আঁকোৱালি লোৱা ঘটনাক কেন্দ্ৰ কৰি একাংশ ৰাইজ আৰু ৰোগীৰ পৰিয়ালে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে আৰু চিকিৎসক মঞ্জুল হাছেনৰ আৱাসগৃহত আক্ৰমণৰ চেষ্টা চলায় যদিও আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে অভিযোগ অনুসৰি কাকি মাটি পাহাৰৰ জাভেদ আলী নামৰ লোকজনক বুকু বিষৰ বাবে কাকি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ পুৱা 6 মান বজাত লৈ আহে ইয়াৰ পিছত চিকিৎসক মঞ্জুল হাছেনৰ কোৱাৰ্টাৰলৈ গৈ ৰোগীৰ আত্মীয়ই মাতিবলৈ যায় যদিও চিকিৎসকজনে 9 বজাৰ পিছতহে ৰোগী চাবৰ বাবে চিকিৎসালয়লৈ অহাৰ কথা কৈ মাতিবলৈ যোৱাসকলক ঘূৰাই পঠাই দিয়ে ইফালে ৰোগীৰ অৱস্থা ক্ৰমে সংকটজনক হোৱাত পুনৰ মাতিবলৈ যায় চিকিৎসকজনক
অৱশেষত চিকিৎসক মঞ্জুল হাছেনে আহি ৰোগীজনক চিকিৎসাৰ ব্যৱস্থা কৰাৰ সলনি কেৱল স্বাস্থ্য পৰীক্ষা কৰিয়ে দায়িত্ব সামৰে আৰু উন্নত চিকিৎসাৰ পৰামৰ্শ কৰি অন্য চিকিৎসালয়লৈ নিবলৈ কয়। হসপিটালত চাই এটা বজাত মই কৈছোঁ চাই ইমাৰ্জেঞ্চি সুবিধা আপুনি চাই দিয়ক কৈছে নাই হ'ব তোমালোক হসপিটালত 9টা বজাত লৈ ইমাৰ্জেঞ্চি ৰোগীলৈ অহা হৈছিলে তেওঁ চোৱা নাই 1-1.5 ঘণ্টা আগত আনি পেলাই ৰোগীজন ইয়াত ছাৰৰ ৰুমৰ কলিং বেল বজোৱা হৈ আছে ছাৰ ইমাৰ্জেঞ্চি ৰোগীলৈ আহিছোঁ আপুনি অকণমান চাই দিয়ক তেওঁ 1.5 ঘণ্টাৰ পিছত আহিছে তেতিয়া উঠি অহা নাই 1.5 ঘণ্টাৰ পিছত আহি পেলাই ৰোগীজন হাতেদি টাচ কৰি চোৱা নাই মুচি পেলাই কৈছে এই ৰোগীজন ইয়াত নহ'ব 1.5 ঘণ্টাৰ পিছত এই ৰিপৰ্টটো দিয়াৰ পিছত এই ৰোগীজন লৈ পেলাই আমি লংকা হস্পিটাললৈ যাব আৰম্ভ কৰোঁতে তেতিয়া 3 কিলোমিটাৰ জেগা যোৱাৰ পিছত ৰোগীজন ডেথ হৈ গ'ল। সংকটজনকভাৱে অসুস্থ ৰোগী জাভেদ আলীক লংকালৈ নি থকা পথতে মৃত্যুক সাৱটি লয়। পথৰ পৰা মৃত জাভেদৰ শৱদেহ কাকিৰ চিকিৎসালয়লৈ ঘূৰাই আনে আৰু একাংশ ৰাইজ তথা ৰোগীৰ আত্মীয়ই মিলি চিকিৎসকজনলৈ কোৱাৰ্টাৰলৈ লক্ষ্য কৰি শিলগুটি ইটা আদি নিক্ষেপ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে যদিও লগে লগে আৰক্ষীৰ উপস্থিতিত নিয়ন্ত্ৰণলৈ আহে। লংকাৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তীৰ ৰিপৰ্ট লংকা। কাৰ্বি আংলং জিলাৰ অনাগত টাউন কমিটিৰ নিৰ্বাচনৰ বাবে সমগ্ৰ টাউন এলেকাত বিজেপিয়ে বিভিন্ন সভা সমিতি পাতি তৎপৰ হৈ উঠিছে। এনে উদ্দেশ্যক উপলক্ষ্য কৰি পশ্চিম কাৰ্বি আংলঙতো আজি বিজেপিৰ সম্প্ৰসাৰণ সভা অনুষ্ঠিত হৈ যায়। কাৰ্বি আংলং জিলাৰ অনাগত টাউন কমিটিৰ নিৰ্বাচনৰ বাবে সমগ্ৰ টাউন এলেকাত বিজেপিয়ে বিভিন্ন সভা সমিতি পাতি তৎপৰ হৈ উঠিছে। এনে উদ্দেশ্যক উপলক্ষ্য কৰি পশ্চিম কাৰ্বি আংলঙতো আজি বিজেপিৰ সম্প্ৰসাৰণ সভা অনুষ্ঠিত হৈ যায়। সভাত টাউন কমিটি নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতাৰ বাবে কাক প্ৰাৰ্থী হিচাপে থিয় কৰোৱাৰ লগতে বিজেপিৰ পৰা থিয় হোৱা প্ৰাৰ্থী কেনেকৈ বিজয় দিব পাৰে ইত্যাদিৰ ওপৰত আলোচনা বিলোচনা কৰে। উল্লেখ্য আজিৰ এই সভাত সামৰেন পৰিষদীয় MSC মঙ্গল সিং টিমুঙকে ধৰি বিজেপিৰ বহু নেতা কৰ্মীসকল উপস্থিত থাকে। বিশেষ প্ৰতিবেদক কাট নিউজ। আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ। ধন্যবাদ।